খুৰা ইফালে আহক অলপ। ক'ত আপোনাৰ ঘৰ ক'ত? ঠেলামাৰা। হা ঠেলামাৰা। ঠেলামাৰা। এনেকুৱা তেজপুৰত আপুনি গাড়ীত আহিছে না? গাড়ীত আহিছে। কোনোবা আপোনাৰ লগত আহিছে? নাই নাই আপুনি অকলে আহিছে? গাড়ীত আহিছে, ভাড়া গাড়ীত নে আপনার গাড়ি আছে? হেৰি গাড়ীবিলাক পাচনি গাড়ী। পাচনি গাড়ী। ঠেলামাৰা বহুত দূৰ আছে না, এইবিলাক গাড়ীত আহিছে। আপনার ফ্যামিলিত কোনে আছে? পোৱালি আছে। ফ্যামিলি আছে, দুটা পোৱালি আছে। আৰু আপোনাৰ ঘৰত ল'ৰা ডাঙৰ হৈছে নে হোৱা নাই? হা পঢ়ি আছে, ডাঙৰ হোৱা নাই? আমাৰ নিচিনা ডাঙৰ হোৱা নাই। আপনি এনেকা মানে এই আপনি এনেকৈ সংসাৰ চলাই আছে? আৰু আপোনাৰ ছোৱালী তোৱালী আছে নেকি? দুটা যে আছে বাচ্চা, ল'ৰা ছোৱালী? এটা ল'ৰা এটা ছোৱালী আছে। আৰু আপোনাৰ ছোৱালীটো ডাঙৰ হৈছে? কিমান বয়স কিমান হৈছে? 12 বছৰ 14 বছৰ। 12 বছৰ 14 বছৰ। কোনটোৰ 12 বছৰ কোনটোৰ 14 বছৰ? ল'ৰাটোৰ 12 বছৰ, ছোৱালীটোৰ 14 বছৰ। পঢ়ি আছে দুইটা। আপুনি এনেকা দিনটোত কিমান টকা ইনকাম কৰে? তথাপি কিমান টকা হয়? 150-200 হয়। বহুত কষ্ট হয় না এনেকা? হা বহুত কষ্ট হয়। আপনি এতিয়া কিমান টাইমলৈকে থাকিব টাউনত? যাব? কিমান টকা হ'ল? নাই 1000 টকাত ক'ত ফেমিলি চলিব? 1000 টকাত ফেমিলি নচলে। মানে ঘৰততো সবে ভালে আছে না? এতিয়া আজি আপুনি এটা কাম কৰক, আজি আপোনাৰ এনেকুৱা বেলেগ মানে ঘূৰিব নালাগে। মই অলপ পইচা দিম, আপুনি আজি ঘৰত গুচি যাব। হা আজি আৰু এনেকৈ কষ্ট কৰিব নালাগে। হা আমিতো মানে একেবাৰে হেল্প কৰিব নোৱাৰোঁ, অলপ চলপ পইচা দি হেল্প কৰিম। এইটো ল'ব। আজি আপুনি আৰু ঘূৰিব নালাগে, এইটো মই আপোনাক দি আছোঁ। আপুনি এইটো লৈ ঘৰত গুচি যাব। হা এইটো ৰ'ব, আপোনাক 200 টকা দিলোঁ, আপুনি এইটো লৈ আজি ঘৰত গুচি যাব। মানে আপুনি কষ্ট কৰিব নালাগে। হা ঠিক আছে। এতিয়া আপুনি ৰোডত যাব, ৰোডৰ পৰা এই মানে গাড়ীত যাব। আহক তেনেহ'লে। হা এতিয়া ঘৰত যাব না? ঠিক আছে, ঠিক আছে, যাওক ঘৰত। হা ঠিক আছে। আপোনালোকে মোৰ ভিডিঅ'টো চালে, যোনে ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যোনে ফেচবুকত চাই আছে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আপোনালোকে এইখিনি সহযোগিতা কৰিব। আপোনালোকে এইখিনি সহযোগিতা কৰিলে মই এনেকুৱা অসহায় মানুহবিলাক পিছফালে থিয় হৈ থাকিব পাৰিম। আৰু আপোনালোকে মানে এইখিনি সহায় যাতে মোৰ পূৰা অসমবাসী মোৰ ভিডিঅ'টো চাব পাৰে, আৰু মোৰ নিচিনাকৈ যাতে এনেকুৱা আৰু 10টামান ল'ৰা ওলাই আহিব পাৰে, এনেকুৱা অসহায় মানুহবিলাক এনেকুৱা সহযোগিতা কৰিব পাৰে, মই এইখিনি ক'ব বিচাৰিছোঁ। আপোনালোকে মানে মোৰ ভিডিঅ'বিলাক চাব। ধন্যবাদ।